হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আৰু মোৰো ভালেই। আমি মানে আজি দেৰিকৈ হ'লোঁ, পিছবেলা মানে 3টামানে বাজিলে আৰু আমি ফুৰিব আহিলোঁ, কাৰেংঘৰ চাব আহিলোঁ। চাবলৈ আহিলোঁ আৰু চাওক তললৈ। মই একেবাৰে ওপৰত আছোঁ আৰু এইফালে বন্ধ কৰি দিয়া হ'ল, যাবলৈ নিদিয়ে আৰু বহুত ওখ আৰু সৰু ল'ৰা ছোৱালী যালে কেনেবাকৈ পৰিব বুলি ভয়। ঠিকেই কৰিলে বন্ধ কৰি, ভালে পালোঁ। আগতে আহিছিলোঁ এবাৰ, তেতিয়া মানে খোলা আছিলে, ওপৰলৈ উঠিলোঁ আৰু এতিয়া বন্ধ কৰি দিলে। আৰু আজি বেলেগত নাযাওঁ, মানে দেৰি হ'ল, আমাৰ মানুহজনৰ ডিউটি আছিলে, সেইকাৰণে মানে আৰু বেলেগত নাযাওঁ আৰু তলাতল ঘৰবিলাক চাবৰ কাৰণে। আগতে গৈছোঁ এবাৰ, তথাপিও মানে তেতিয়া ব্লগ কৰা নাছিলোঁ, এতিয়া দিম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু কেনেকুৱা পালে জনাব। আমি শিৱসাগৰতে আছোঁ, 4 মাহ হ'ল, কিন্তু আহিব পৰা নাই সময়ৰ কাৰণে। আজি আহিলোঁ, ভণ্টি আছে সেইকাৰণে, তথাপিও দেৰিয়ে হ'ল ডিউটি থকাৰ কাৰণে। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মই এতিয়া আছোঁ ওপৰত, সেইফালে তলত, ভয় লাগে কাষলৈ যাবৰ কাৰণে। এইফালে তলৰ পৰিৱেশ ধুনীয়া। এইটো ওপৰত আছোঁ আমি, ভণ্টি মই, আৰু এতিয়া তললৈকে গৈ থাকোঁ। এইফালে ভিতৰত এয়া কাৰেংঘৰ মানে সোমাই গৈছোঁ আৰু বাহিৰৰ দৃশ্য বেছি হেৰি কৰি নাথাকিলে, এনেই খং উঠি আছে মোৰ। আৰু খুবেই এটা ধুনীয়া পৰিৱেশ। আমি পিছবেলা গৈছিলোঁ ঠাণ্ডা এটা পৰিৱেশ আৰু কিমান ভাল লাগিছে দূৰৰ পৰা। আৰু চবেই আহি পাইছেই, নোপোৱা মানুহ প্ৰায় কমেই। আৰু এনেকৈ ভিতৰলৈ সোমাই গৈছোঁ ধুনীয়াকৈ, মানে চাফা কৰি থৈছে আৰু আপোনালোকে কোনে কোনে আহি পোৱা নাই আৰু কোনে কোনে পাইছে কমেণ্ট কৰি জনাব। মানে ভিতৰলৈ যাওঁতে মানে অলপ অসুবিধা হয় কেমেৰা কৰিবৰ কাৰণে, মাইকী মানুহ মানে মেখেলা চেখেলা পিন্ধি যাওঁ যে, সেইকাৰণে মানে ভিতৰত যাওঁতে মানে খটখটিত উঠোঁতে মই কেমেৰা কৰা নহ'ল। আৰু বহুত মানে ওখ, মানে খটখটিকেইটা মানে ওখ আছেতো, সেইকাৰণে কৰা নহ'ল। আৰু এনেকৈ ওপৰলৈ উঠি গৈছোঁ আৰু পটককৈ মানে ওপৰলৈ উঠি যোৱা খটখটিটো বিচাৰিয়ে নাপাইছিলোঁ। আৰু আমি ভিতৰলৈ গৈ আছোঁ, আন্ধাৰ ভিতৰত। এনেকৈ লাহে লাহে ওপৰত পালোঁগৈ আৰু তাতকৈ এইটো বিচাৰি পালোঁ প্ৰথমতো, ছেকেণ্ড এইটো বিচাৰি পোৱা নাছিলোঁ। কি কৈছে? ওপৰত উঠা নাই, সেইফালে ভিতৰফালে যাবি। সেইফালে বাহিৰৰ পৰিৱেশ, পিছফালে হাঁহি দিলে মোক খং উঠি আছে। কোন ঘৰ বাজাৰ পাহৰি থাকিলোঁ যে। ৰাস্তাটো নাই আজি, নাই এফালে সেইফালে এইটো আগতে দেখিছিলোঁ মই। পিছফালৰ দৃশ্য, পিছফালেদি গৈ কেনেহে মানে ওপৰৰ খটখটিটো পোৱা যায়। আমি বিচাৰি পোৱা নাছিলোঁ, মানে 5 বছৰ মানে হ'ল। আগতে এবাৰ চাব আহিছিলোঁ কলেজ পঢ়ি থাকোঁতে, এতিয়া মানে ওপৰলৈ উঠি যোৱা খটখটিটো বিচাৰি নাপাইছিলোঁ। আৰু
অৱশেষত পালোগৈ আৰু একেবাৰে ওপৰতো বন্ধ কৰি দিয়া হ'ল। এইফালে পিছফালেও দিছোঁ আৰু এনেকৈ গৈ আছোঁ। আৰু এইফালে তলৰ খাবলৈ আহিলোঁ ওপৰৰ পৰা নামি কিনে। তলৰ দৃশ্য কোন ঘৰৰ পৰা নামিছিলে পাহৰি থাকিলোঁ নহয়। এইফালে মানুহজন তলত আছে, আমি ওপৰতে আছোঁ। কোনফালৰ পৰা? এইফালে পিছফালৰ দৃশ্য আৰু খুবেই ভাল লাগিলে আহি। দেৰিকৈ হ'লেও মানুহটো গালি পাৰি কিমান ধুনীয়া লাগিছে আৰু ক'বলৈ ভাষা নাই। ইমান ধুনীয়াকৈ থৈছে, চাফ চিকুণকৈ। আৰু মানে মোৰ কেমেৰাটো সিমান ভাল নহয়, তথাপিও ভাল নহ'লেও কেমেৰাটো বেয়া কেমেৰাতে ইমান ভালকৈ উঠিছে। ভাল কেমেৰা হ'লেতো ইমান ধুনীয়াকৈ উঠিব পৰিৱেশটো, ক'বলৈ আৰু ভাষাই নাই। তথাপিও বেয়া হ'লেও মানে কৰিছোঁ আৰু যে মানে দেৰিকৈ ভাল এটা ল'ব লাগিব মোবাইল। চাওকচোন ইমান ভাল লাগিছে আখৰকেইটা। আহোম ৰজা নে ৰজা আৰু কি ভালকৈ ধৰিব নোৱাৰিছোঁ। দূৰৰ পৰা ওলোটাকৈ আছে। এনেকৈ বহি আছোঁ মানে তত হেৰি নকৰিবি দেই, তত নোপোৱা নকৰিবি ন ভণ্টি। এইটোৰ পৰা ক'ৰবাত যাবি জানো আৰু? হে যোৱা আৰু বেলেগত যাবি জানো? গধূলি হ'লচোন। আমি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া অলপ বহি আছোঁ ইয়াতে। বাহিৰৰ পৰা দেখুৱাইছোঁ দেই ওপৰলৈকে। এইটো আপোনালোকে কোনে কোনে আহি পাইছে কমেণ্ট কৰিব। প্ৰায় মানুহ আহিয়ে পাইছে আৰু ময়ো পাইছোঁ এবাৰ। এফালৰ পৰা বাহিৰত চবে ফটো মাৰি আছে। গধূলি হ'লগৈ আৰু আমি যাওঁৱে আৰু এতিয়া। আৰু আজিলৈ ইমানেই। আৰু কাৰেংঘৰ পৰা আৰু তলাতল ঘৰ বেলেগ দিন গৈ আছোঁ।